নমস্কাৰ বন্ধুসকল, আপুনি আৰু ইলেক্ট্ৰিকেল বিল দিবলৈ অফিচলৈ যোৱাৰ কোনো দৰকাৰ নাই। যদি আপুনি অসমৰ বাহিৰত বা ভাৰতৰ বাহিৰত থাকে তেনেহ'লে আপোনাৰ এণ্ড্ৰইড ফোনটোৰ সহায়ত আপুনি লাইনৰ বিল দিব পাৰিব মাত্ৰ 1 মিনিটত। তাৰ বাবে আপুনি প্ৰথমে গুগলৰ পৰা এটা এপ ডাউনলোড কৰিব লাগিব, মাই বিজুলী বুলি। এই এপটো ডাউনলোড কৰি তাৰ পৰা দিব পাৰিব। কেনেদৰে বিল দিব মই যে সকলোবোৰ এইটো ভিডিঅ'ত জনাম, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰি শেষলৈ চাই থাকিব। আৰু এটা সৰু ৰিকুৱেষ্ট, যদি চেনেলটো পোনপ্ৰথমৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰি দিব। মই গুগল প্লে ষ্ট'ৰৰ পৰা এপটো ডাউনলোড কৰিলোঁ, মাই বিজুলী বোলা এপটো আপোনালোকে ডাউনলোড কৰি ল'ব। তাৰপিছত এনেধৰণৰ এণ্টাৰপেজ খোল খাব আৰু ইয়াৰে ন' একাউণ্ট ইয়াত ক্লিক কৰিব। তাৰপিছত আপোনাৰ ইয়াৰ কাষ্টমাৰ নম্বৰটো বহুৱাব দিব। আপোনাৰ বিলখনত লিখা আছে কাষ্টমাৰ ID বুলি, সেইটো ইয়াত বহাই দিব। মই বহাই দিছোঁ আইডিটো, আপোনালোকে বহাই দিব। তাৰপিছত আপোনাৰ ডিটেইলছ, সকলোবোৰ ডিটেইলছ আহি যাব, আপোনাৰ নামটো আৰু আপোনাৰ ইমেইল এড্ৰেছ, তাৰপিছত ফোন নম্বৰ আহি যাব। তাৰপিছত আপোনাক পাছপোৰ্ট এটা বহুৱাব দিব। তাৰপিছত আপুনি পাছপোৰ্টটো বহুৱাব। আকৌ এনেদৰে আপোনালোকৰ মাজত এণ্টাৰপেজ খোল খাব। তাৰপিছত আপুনি কাষ্টমাৰ নম্বৰটো আৰু আপুনি যি পাছপোৰ্ট বনাইছে সেই পাছপোৰ্টটো বহুৱাই দিব। তাৰপিছত আপোনাৰ যিমান বিল আছে সকলোবোৰ চাব পাৰিব। এইটোত ক্লিক কৰি দিব, আপোনাৰ বিলখন চাব পাৰিব। আপুনি যদি বিল পে' কৰিব খুজিছে তেনেহ'লে প্লে বিলত ক্লিক কৰিব। তাৰপিছত আপোনাৰ এনেদৰে সকলোবোৰ এড্ৰেছ আহিব। এড্ৰেছ চাই ল'ব, ভুল হৈছে নে শুদ্ধ হৈছে সকলোবোৰ চাই তাৰপিছত ক্লিক কৰি দিব। তাৰপাছত ইয়াত ডেবিট কাৰ্ড বা ATM পিন এনেদৰে লিখা আহিব। মই যিহেতু ডেবিট কাৰ্ডেৰে দিম, ডেবিট কাৰ্ডটো চিলেক্ট কৰি লৈছোঁ। আপোনালোকে যিহত দিয়ে, যদি ডেবিট কাৰ্ডত দিয়ে তেতিয়াহ'লে ডেবিট কাৰ্ড চিলেক্ট কৰিব। তাৰপিছত ইয়াত ডেবিট কাৰ্ডৰ নম্বৰটো বহুৱাই দিব। তাৰপিছত এক্সপায়াৰী ডেটটো বহুৱাই দিব আৰু পিছফালে থকা CVVটো বহুৱাই দিব। তাৰপিছত আপুনি কাৰ্ডৰ হোল্ডাৰ নেমটো বহুৱাই দিব।